Hey guys, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু মোৰো খবৰ ভাল। আজি হ'ল কাতি বিহু আৰু মোৰ ফালৰ পৰা সকলোলৈ হেপী কাতি বিহু। আৰু ভাবিছোঁ ব্লগতে বনাই লওঁ আৰু আপোনালোকে প্লিজ চাব ভিডিঅ'টো আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকিব। Hey guys, মানে কথা হ'ল আমাৰ ওচৰতে মানে ধান চান নাই, মানে খেতি কৰা নাই আৰু আমি মানে তুলসীৰ তলতে ছাতি বন্তি দিব লাগিব আৰু ভিডিঅ'টো চাই থাকিব আপোনালোকে শেষলৈ। গাঁৱৰে ঘৰখনি সেউজীয়া ধাননি তাতে জানা সৰগ ৰচু পুতলি সোণগুটি তাতে জানা সৰগ ৰচু পুতলি সোণগুটি তুলসী তলে জয় জয় রাম তুলসী তলে নিগ পহু সরে রামচন্দ্র গোসাঁই হর ধেনু ধরে লাইট তো মারা না তো লাইট না নেকি দে ছাতি বন্তি দিলোঁ মানে আৰু কাপোৰ চাপোৰ ফুলোঁ আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম। ভিডিঅ'টো যদিহে ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই গাইজ।